ছাত্ৰসকল তোমালোকে আগৰ ভিডিঅ'টোত দেখিলা যে কিদৰে সাম্বা বা ক আৰু ৰৰ সহায়ত বোলে বিশেষ্য ক্ৰিয়া আদি বুজোৱা হৈছিল। এতিয়া 1912 চনত কোচবিহাৰৰ কৈলাশ চন্দ্ৰ সেন নামৰ ব্যক্তি এজনৰ পৰা হেমচন্দ্ৰ গোস্বামীদেৱে টেঙাই মোহনে লিখা বৰ কাকত হুমুং পুথিখন উদ্ধাৰ কৰি বুৰঞ্জী আৰু পুৰাতত্ব বিভাগত জমা দিয়ে। আমাৰ অভিধানৰ ক্ষেত্ৰত অসমীয়া অভিধানৰ ক্ষেত্ৰত অসমৰ অভিধানসমূহৰ ক্ষেত্ৰত হেমচন্দ্ৰ গোস্বামীদেৱৰ অৱদান যথেষ্ট আছে। হেমকোষখন হেমচন্দ্ৰ বৰুৱাদেৱে ৰচনা কৰিছিল যদিও হেমচন্দ্ৰ গোস্বামীদেৱে সেইখন প্ৰণয়নৰ ক্ষেত্ৰত যথেষ্ট আগভাগ লৈছিল। এতিয়া তেওঁই টেঙাই মোহনে লিখা বৰ কাকত হুমুং পুথিখন উদ্ধাৰ কৰি পিছৰ সময়ছোৱাত উদ্ধাৰ কৰি বুৰঞ্জী আৰু পুৰাতত্ব বিভাগত জমা দিয়ে। প্ৰকাশৰ উদ্দেশ্যে 1932 চনত নন্দনাথ ফুকনদেৱে এই পুথিখন সম্পাদনাৰ কাম হাতত লয়। কি হৈছে প্ৰকাশ কৰিবৰ কাৰণে 1932 চনত নন্দনাথ ফুকনদেৱে এই পুথিখনৰ সম্পাদনাৰ কাম হাতত লয়। কোনে ল'লে? নন্দনাথ ফুকনদেৱে। কোন চনত? 1932 চনত। পণ্ডিত টেঙাই মোহনে লিখি থৈ যোৱা বৰ কাকত হুমুং পুথিখনৰ সম্পাদিত ৰূপটোৱে হ'ল অসম বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ দ্বাৰা 1964 চনত প্ৰকাশ কৰা আহোম লেক্সিকন বৰ অম্ৰ খণ্ডটো। আৰু এই আহোম লেক্সিকন বৰ অম্ৰ খণ্ডটোৱে হৈছে টেঙাই মোহনে লিখি থৈ যোৱা বৰ কাকত হুমুং পুথিখনৰ সম্পাদিত ৰূপ। কোন চনত প্ৰকাশ হৈছিলে? 1964 চনত বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ দ্বাৰা। এতিয়া বৰ কাকত হুমুঙৰ উপৰিও লিপিবদ্ধ কৰা দুকুৰিও অধিক পুথি পোৱা গৈছে। টেঙাই মোহনে হ'ল অসমৰ প্ৰথম অভিধান প্ৰণেতা। এই বিষয়ে আমি এতিয়া গম পালো। তেখেতক আহোম ভাষাৰ পুথি ভাঙনিৰ বাবে ইংৰাজ চাহাবে বিলাতলৈ লৈ গৈছিল বুলি জনা যায়। আহোম ভাষাত যিবিলাক পুথি আগতে লিখিত আছিলে সেইখিনি যাতে ভাঙনি কৰি দিব পাৰে তাৰ বাবে ইংৰাজে তেওঁক বিলাতলৈ লৈ গৈছিল। এই মহান অভিধানিকজনৰ 1823 চনত ডিব্ৰুগড় জিলাৰ খোৱাঙত মৃত্যু হয়। খোৱাং বুলিও ক'ব পাৰা তোমালোকে। এইখিনি এতিয়া আমি এইদৰে টেঙাই মোহনৰ বিষয়ে জানিলো আৰু অসমৰ প্ৰথমখন অভিধানৰ বিষয়ে জানিলো আৰু আমাৰ বুৰঞ্জীৰ ভঁৰালটো তেখেতে চহকী কৰি থৈ গৈছে।